guys, welcome back to my channel Dipti Maina Vlogs. আজি আপোনালোকক আমি লৈ গৈ আছো আমাৰ তেজপুৰতে থকা মানে একদম ধুনীয়া এখন জেগালৈ লৈ গৈ আছো আপোনালোকক দেখাই আছো আপোনালোকক এখন তেজপুৰৰ ধুনীয়া জেগা দেখাম বুলি কৈছিলো মানে আমি আজি দেৱীসিং ঘাটলৈ গৈ আছো তেজপুৰত থকা দেৱীসিং ঘাটলৈ আহিলে আপোনালোকে যদি বেছেৰিয়া হৈ আহে দপৰবতীয়া ওচৰতে তিনিআলি এটা পাব এফালে মানে সাইনবোৰ্ড লগোৱা আছে আপোনালোকে এফালে যাব লাগিব কোনটো ৰাস্তা দিনো যাব লাগে দেখাই আছো বলো এইটো ৰাস্তা চাওক এইটো তিনিআলি হয় এফালে যাব পাৰি আৰু ইয়াস মানে সাইনবোৰ্ডখন লগোৱাই আছে দেৱীসিং ঘাটলৈ বুলি এইটো ৰাস্তা দি কাৰ সিন্ডল মাৰা আছে চাওক এনেকে যাব লাগিব আপোনালোকে আহিলে বহুত ধুনীয়া জেগা হয় আপোনালোকে যদি ফুৰিব আহিব বিচাৰে ইয়াতে আহিব পাৰে ফাইনালি আহি দেৱীসিং ঘাট পাই গলো এইবোৰ পিকনিক প্লেস হয় এটা বহুত পিকনিক পাৰ্টিও আহিছে দেখাই আছো ইয়া সব কিমান পিকনিক পাৰ্টি আহিছে মানে জেগাখিনি বহুত ধুনীয়া হয় চাওকচোন কি ধুনীয়া পৰিবেশ আমি অলপ ওচৰৰ পৰা গৈ দেখাই আছো আপোনালোকক এয়া চাওক এয়া দেৱীসিং ঘাট হয় কি ধুনীয়া মানে পৰিবেশ আমি গৈ আছো এফালে চাওকি এয়া চাওক কি ডাঙৰ ডাঙৰ ইয়াতে শিল আছে আপোনালোকক দেখাইছো আৰু ইয়াতে বহুত ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে দেই ঠাণ্ডা লাগে মানে ইয়াতে আহিলে আৰু একদম বতাহ বলি থাকে নদীৰ কাণতে হয় ন সেইকাৰণে মানে ইয়াতে পুৰা বতাহ মাৰি থাকে ঠাণ্ডা হয় পৰিৱেশটো একদম ইয়াতে পিকনিক পাৰ্টি আজি বহুত আহিছে তো জানুৱাৰী মাহ হয় চ' আহিবই আৰু ব্ৰিটিছৰ সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে এই ঠাইডোখৰ চোৱা চিতা কৰাৰ বাবে দেৱীসিং নামৰ এজন ব্যক্তিক নিযুক্তি দি থৈছিলে তেখেতে মানে ইয়াত থকা শিলবোৰ আৰু ঠাইডোখৰ চোৱা চিতা কৰিছিলে সেইবাবে এই ঠাইখনৰ নাম দেৱীসিং ঘাট ৰখা হ'ল লগতে তেওঁ মানে ইয়াতজনে লেম্প লৈ পেলাই এই ঠাইখিনিত মানে চোৱা চিতা কৰিছিলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ আৰু চাওক কি ধুনীয়া মানে প্লেচ হয় এইটো আপোনালোকে পিকনিক খাব ইয়াতে আহিব পাৰে কি ধুনীয়া লাগিছে ইয়াতে আহি কিনে চাওক আমাৰ সুন্দৰ ব্ৰহ্মপুত্ৰ নদীখন হয় আৰু ইফালেও পিকনিক প্লেস আছে আৰু পিকনিক পাৰ্টিও বহুত কেইটা আছে ইফালেও এইবোৰ চাওক কি ধুনীয়া নাও ইয়াত ৰখা হৈছে এয়া চাওক কি ধুনীয়া পৰিৱেশ এয়া চাওক কি ডাঙৰ ডাঙৰ শিল আছে ইয়াতে আপোনালোকে ফটো শ্বুট কৰিব আহিব পাৰিব ইয়াতে কি ধুনীয়া ধুনীয়া মানে ডাঙৰ ডাঙৰ শিল আছে এয়া চাওক আপোনালোকে ফটো শ্বুট কৰিবও আহে বা পিকনিক খাবও আহে ল'ৰা ছোৱালীক মানে অলপ সাৱধানে চাব আৰু কাৰণ মানে কাণতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আছে মানে বহুত দ হয় এয়া চাওকচোন মানে একেবাৰে কাষতে অৱস্থিত এয়া চাওকচোন মানে অলপ সাৱধান হ'ব লাগিব আৰু আপোনালোকে আহিলেও চাওক কি ধুনীয়া পৰিৱেশ চাওক আমি এতিয়া পিকনিক প্লেচৰ ফালে যাম মানে এইখিনি চাবলৈকে আহিলোঁ এইফালে চাওক কিমান পিকনিক পাৰ্টি আহিছে আৰু এইবোৰ মানুহে চব খাই আছে কিমান মানে পিকনিক খোৱা মানুহ হয় আৰু এইবোৰ চাওক আমি এতিয়া যাবলৈ ওলালো তাতে আহি পেলাই বহুত ভাল লাগিলে আপোনালোকেও আহিব যদি মানে পিকনিক খাবলৈও আহিব পাৰে এদে ফটো শ্বুট কৰিব বা ফুৰিবও আহিব পাৰে ইয়াতে বহুত ধুনীয়া প্লেচ হয় এয়া চাওক আহিবলগীয়া ভোগালী বিহুৰ বাবে ৰাইজে প্ৰস্তুতি চলাই আছে মানে মেজি ঘৰ বা ভেলা ঘৰ বনাই আছে এয়া আমিতো এনেই সাধাৰণতে বিহু ঘৰ বুলিয়ে কওঁ এয়া চব বনাই আছে মানে ইয়াতে চাগে গোটেই ৰাইজে মিলি পেলাই খাব কি ধুনীয়াকৈ মেজি ঘৰটো বনাইছে দেখিব বহুত ধুনীয়া লাগিছে আৰু মানে এইটো সম্পূৰ্ণকৈ হোৱাগৈ নাই আধা আছে বনাবলৈ এয়া চাওক আপোনালোকে যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে প্ৰথমতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনাৰ মোবাইলত যায়